নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 2 জোনাকীৰ জন্ম কাহিনী। ইয়াত আজি প্ৰশ্নটোখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকক। প্ৰথমে আমাৰ দিয়া আছে যে 1 নম্বৰত একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াতে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে খ্ৰীষ্টীয় 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল। খ নম্বৰ প্ৰশ্নটো কৈছে যে কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা ক'ত ক'ত আছিল। ইয়াৰ উত্তৰটো লিখিম যে কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা আছিল তেতিয়াৰ কলিকতা চহৰৰ 30 নং মুছলমান পাৰা লেনত 50 নং আৰু 62 নং সীতাৰাম ঘোষ ষ্ট্ৰীটত। পিছলৈ ছাত্ৰৰ সংখ্যা বৃদ্ধি পোৱাত মেছৰ সংখ্যাও বাঢ়িছিল। 67 নং মিৰ্জাপুৰ ষ্ট্ৰীটত 101 নং আৰ্মহাষ্ট ষ্ট্ৰীটত মিৰ্জাপুৰ টেংলেণ্ড আদিত নতুন নতুন মেছ কিছুমান গঢ়ি উঠিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে ক নম্বৰ প্ৰশ্নটো যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল। ইয়াৰ উত্তৰটো লিখিম যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱা। খ নম্বৰ বস্তুটো দিয়া আছে যে অসমীয়া ভাষা উন্নতি সাধনী সভা ক'ত আৰু কোন চনত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল। ইয়াক চমুকৈ কি নাম দিয়া হৈছিল। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে অসমীয়া ভাষা উন্নতি সাধনী সভা 67 নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছত 1888 চনৰ 25 আগষ্টত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল। ইয়াক চমুকৈ অভাউচা নাম দিয়া হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে নম্বৰটো যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথমগৰাকী সম্পাদক কোন। ইয়াৰ উত্তৰটো লিখিম যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল শিৱৰাম শৰ্মা। এনেকৈ লিখিলে হৈ যাব। প্ৰথম নম্বৰটো দিয়া আছে যে জোনাকী আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত কোনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে জোনাকী আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত চন্দ্ৰকুমাৰ আগৰৱালাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। এনেকৈ লিখিলে হৈ যাব। দ্বিতীয় নম্বৰ প্ৰশ্নটো দিয়া আছে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন। ইয়াৰ উত্তৰটো লিখিম যে জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষীনাথ বেজবৰুৱা। এই তিনিজনক আমি ত্ৰিমূৰ্তি বুলি কওঁ। পৰীক্ষা নম্বৰটো যে চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকীৰ আগ কথাত কি লিখিছিল। ইয়াৰ উত্তৰটো লিখিম যে চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকীৰ আগ কথাত লিখিছিল আমি যুঁজিবলৈ ওলাইছ আন্ধাৰৰ বিপক্ষে, উদ্দেশ্য দেশৰ উন্নতি জনাক। এনেকৈ লিখিলে হৈ যাব। 6 নম্বৰটো দিয়া আছে যে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল। ইয়াৰ উত্তৰটো লিখিম যে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰ টি পাৰ্টি মানে কি। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ প্ৰেম আছিল অসীম। সেয়ে তেওঁলোকে সপ্তাহৰ প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে যিকোনো এটা মেছত গোট খাই নানা বিষয় আলোচনা কৰিছিল। গোট খোৱা ল'ৰাসকলৰ মাজত ৰং ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা কৰিছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়ে প্ৰায় কথা বতৰা চলিছিল। এনেদৰে লগ হোৱা কথাটোক তেওঁলোকে টি পাৰ্টি নাম দিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে 3 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে অভাউচা সভাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ প্ৰেম আছিল অসীম। সেয়ে তেওঁলোকে সভাৰ প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে যিকোনো এটা মেচত গোট খাই নানা বিষয়ে আলোচনা কৰিছিল। গোট খোৱা ল'ৰাসকলৰ মাজত ৰং ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা চলিছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়ে প্ৰায় কথা বতৰা চলিছিল। এনেদৰে লগ হোৱা কথাটোক তেওঁলোকে টি পাৰ্টি নাম দিছিল। 1888 চনৰ 25 আগষ্ট তাৰিখে 67 নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেচত বহা টি পাৰ্টি এটাতে কলিকতাত ছাত্ৰসকলে গঠন কৰিছিল অসমীয়া ভাষাৰ উন্নতি সাধনী সভা নামৰ এটি অনুষ্ঠান। অনুষ্ঠানটিক চমুকৈ তেওঁলোকে অভাউচা সভাৰ নাম দিছিল। এইখিনি লিখিলে বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে অভাউচা সভাৰ উল্লেখযোগ্য আঁচনিসমূহ কি কি। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে প্ৰথমে ক নম্বৰ লিখিম যে
1891 চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। শ নম্বৰত যে ৰাজকীয় কাৰ্যত অসমীয়া ভাষা বেছিকৈ চলাবৰ নিমিত্তে প্ৰাৰ্থনা কৰি সভাৰ কলিকতাৰ হাইকোৰ্টৰ পঞ্জীয়কলৈ দৰখাস্ত কৰা। তাৰপিছত ক নম্বৰত লিখিম যে সমসাময়িক বিশিষ্ট লেখক যেনে গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিক সম্বৰ্ধনা জনোৱা। খ নম্বৰত লিখিব লাগিব যে কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল গঢ়াৰ যত্ন কৰা। আৰু ঙ নম্বৰত লিখিম যে কলিকতাত অসমীয়া নাটকৰ অভিনয় কৰা আদি। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্নটো যে জোনাকী আলোচনীৰ প্ৰথম সংখ্যক কি প্ৰকাশ পাইছিল। ইয়াৰ উত্তৰটো লিখিম যে জোনাকী প্ৰথম সংখ্যক চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আৰু বনকুঁৱৰী নামৰ দুটা পদ্য, লক্ষীনাথ বেজবৰুৱাই লিটিকাই নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই আনন্দৰাম বৰুৱা জীৱনী আৰু কমলাকান্ত ভট্টাচাৰ্যই জাতীয় উন্নতি নামৰ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰি জোনাকী আত্মকথা আৰু কেইটিমান সাঁথৰো ছপা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। ভিডিঅ'টো বেছি দীঘলৈ নকৰোঁ আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।